হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বহুত দিনৰ আগতে মানে বহুত দিনৰ আগত নহয় তাৰমানে কেইদিনমানৰ আগতে মই তাৰমানে এটা ভিডিঅ' বনাইছিলোঁ যে মই GoPro নিচিনা এটা এপ আছে, সেইটোত GoPro নিচিনা কৰি দিব পাৰে আৰু মই বনাইছিলোঁ। আৰু প্ৰথমে মই GoPro কিনিছিলোঁ বুলি কৈছোঁ, তাৰপিছত লাষ্টত মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ এটা এপ আছে, সেইটোৰ পৰা GoPro নিচিনা বেকা হৈ যায়, মানে ধৰক এনেকুৱা ধৰণৰ আছে। আৰু এপটো চিম্পুল, ব্যৱহাৰ কৰিবলৈ একদম ইজি প্ৰচেছ আছে বুলি কৈছিলোঁ। তথাপিও মই ভালকৈ বুজাই দিছিলোঁ বাৰু, তথাপিও আজি মই অলপ আকৌ দেখাই দিম ভালকৈ, একদম ডিটেইলছত দেখাই দিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই তেতিয়া যদিও কৈছিলোঁ এপটো ব্যৱহাৰ কৰি একদম ইজি প্ৰচেছ আছে বুলি, তথাপিও মই আজি অলপ ডিটেইলছত ভালকৈ স্ক্ৰীণ ৰেকৰ্ড মোৰ মোবাইলৰ স্ক্ৰীণত দেখাই দিম ভালকৈ কেনেকৈ ব্যৱহাৰ কৰিলে হয়। কিছুমানে তাকো নাজানিব পাৰে, তথাপিও সেইকাৰণে মই দেখাই দিম আৰু ডিটেইলছত, আৰু প্ৰুফ হৈ যাব যে এইটো এপে কাম কৰে বুলি। তো সেইকাৰণে দেখাই দিম। আৰু কণ্টেণ্টো নাই মই আচলতে, কাৰণ কণ্টেণ্ট মানে কি আৰু ওচৰ পাজৰ জেগাবোৰ প্ৰায় দেখা মানে কি আৰু এনেই গ'লো ভ্লগৰ নিচিনা, একো শিকিবলগীয়া ভ্লগ নাই বাৰু মোৰ, আৰু সিমানখিনি মই নাইও পৰাগৈ কৰিবৰ কাৰণে। তাৰপিছতে আৰু মই লাহেকৈ বনাম বাৰু, আশীৰ্বাদ কৰিব আপোনালোকে, মই আৰু বনাম ভ্লগ। কিন্তু এইকেইদিন কণ্টেণ্ট নাই পোৱা, মোৰ মগজত কণ্টেণ্ট অহাই নাই কি কণ্টেণ্ট বনাওঁ, মই কি ভিডিঅ' বনাওঁ। তো ভ্লগটো নাই, ভ্লগৰ কণ্টেণ্টেই নাই। সেইকাৰণে মই ধৰক এইটোকে অকণমান ভালকৈ বুজাওঁ বুলি বনাই দিলোঁ আৰু। তো ব'লক এতিয়া মোৰ মোবাইল স্ক্ৰীণত ভালকৈ দেখাই দিম। তো বন্ধুসকল, মই যে সেইদিনাখন GoPro নিচিনা এপ এটা আছে বুলি কৈছিলোঁ, GoPro নিচিনা যোনটোত কৰি দিয়া হয়, তো সেইটো এপ হৈছে এইটো এপ Fisheye Pro। এইটো প্লে' ষ্ট'ৰত আপোনালোকে ধুনীয়াকৈ পাই যাব। মই এইটো ডাউনলোড কৰি দিছোঁ, আপোনালোকে প্লে' ষ্ট'ৰত চাৰ্চ কৰি কিনে ডাউনলোড কৰি ল'ব, নহ'লে বা মোৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা গৈ কিনে ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো আমি এতিয়া অ'পেন কৰিম। অ'পেন কৰাৰ পিছত অলপ সময় ল'ডিং হ'ব, তাৰপিছত ইয়াত ওলাব চাওক, মই কৈছিলোঁ ইডিট ফটো, ইডিট ভিডিঅ' আৰু লাইভ কেমেৰা, মানে লাইভ অপশ্যনটো ওলাব, যোনটোৰ পৰা ডাইৰেক্ট আপোনাৰ ইয়াৰ পৰা লাইভ কৰিব পাৰিব। কিন্তু এনেকৈ কৰিলে চাওক GoPro নিচিনা হৈ গৈছে, কিন্তু এনেকুৱা কৰিলে আপুনি ইয়াত এইবোৰ চিলেক্ট কৰিব, কিন্তু কোৱালিটিটো অলপ এতিয়া ভিতৰত ধুনীয়া হৈ আছে বাৰু লাইট থকাৰ কাৰণে, কাৰণ বাহিৰত অলপ বেয়া হৈ যায় এইটোত লাইভ কৰিলে। সেইকাৰণে লাইভটোত গৈতো আপোনালোকে বেলেগ এটা যোনটো ইডিট ভিডিঅ' আছে, প্ৰথমে ভিডিঅ'টো কৰি ল'ব এনেকৈ নিজৰ ফোনতে, তাৰপিছত ইয়াত গৈ কিনে এডিট কৰি কিনে ভিডিঅ'টো চিলেক্ট কৰিব। ধৰক এইটো ভিডিঅ' মই এতিয়া চিলেক্ট কৰিম, এই ভিডিঅ'টো এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ ষ্টাইলত বনাই ল'ব পাৰিব এনেকৈ। তো GoPro নিচিনা, তো সেইটোৱে প্ৰচেছ আছিলে, চিম্পুল প্ৰচেছ। আৰু ফটো আপোনালোকে এডিট কৰিব পাৰিব। ধৰক মই এখন ফটো লৈ লৈছোঁ, এইখন ফটোত আপুনি চাওক এনেকুৱা ধৰণৰ কৰিব পাৰিব, এনেকুৱা ধৰণৰ কৰিব পাৰিব আৰু GoPro নিচিনা। তো এইটোৱে আৰু চিম্পুল প্ৰচেছ, এনেকৈ কৰিব পাৰে। বাকী লাইভ কেমেৰাটোতো ঠিকেই থাকে বাৰু, এনেকৈ ভিতৰত যদি লাইট থাকে ধুনীয়াকৈ, তেতিয়াহ'লে ধুনীয়া পোহৰটো মিলি যায়। চাওক পূৰা GoPro নিচিনা, এনেকুৱা GoProখিনি যে কৰে এনেকুৱা বেকা হৈ যায়, এনেকুৱা ধৰণৰ হৈ যায়। আৰু ইয়াতো পূৰা ধুনীয়া লাগে এনেকুৱা কৰি দিলে। তো এইটোৱে চিম্পুল প্ৰচেছ। তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি নতুন কৰিছে তেনেহ'লে কি ক'ম আৰু, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰখিনি মোৰ কমি গৈছে আচলতে, আৰু ভিউজটো নাই বাৰু। তো ছাপোৰ্ট কৰিব মানে কি আৰু, ভিডিঅ'টো ফুল ৱাটচ কৰি দিলে হৈ যায়, আৰু ৱাটচ টাইমটো বাঢ়ি যাব, আৰু ৱাটচ টাইম বাঢ়িলে মানে অলপ হৈ যাব আৰু মনিটাইজ। তাৰপিছতে আৰু মানে ইউটিউবে গম পায়, মানে যোনটো ভিডিঅ'ত যদি লাষ্টলৈকে চাই থাকে, তেতিয়া সেই ভিডিঅ'টো বাৰু বেছিকৈ গ্ৰ' কৰি দিয়া হয় চেনেলটোত। ইউটিউবে গম পায়, আৰু ইউটিউবে ভাবে ইউটিউবে মানে কি কথাটো কি এনেকুৱা ধৰণৰ কথাটো, মানে ইউটিউবে গম পায় মানে এইটো ভিডিঅ' কিমান স্কিপ কৰিছে, কোনে কিমান স্কিপ কৰিছে, আৰু ভিডিঅ'টো ফুলকৈ চাইছে নাই, কিমানজন মানুহে গোটেইটো ফুল ৱাটচ কৰিছে। তো যদি ভিডিঅ'টো ফুল ৱাটচ কৰা হয়, বেছি মানুহ থাকে, তেতিয়াহ'লে ইউটিউবে সেইটো চেনেল গ্ৰ' কৰি দিয়ে, কাৰণ সেইটো চেনেল মানুহখিনিয়ে চাইছে, অডিয়েঞ্চ আছে বুলি ভাবে। তো সেইকাৰণে গ্ৰ' কৰি দিয়া হয়। আৰু মোৰ ৱাটচ টাইম কমপ্লিট হোৱা নাই, আৰু সেইটো কাৰণে ফুল ৱাটচ নকৰে কোনো, আৰু সেইকাৰণে মোৰ চেনেলটো গ্ৰ' হোৱা নাই। তো সেইটোৱে, বাকী এইবোৰ এনেই বনাই দিলোঁ আৰু এটা ভিডিঅ'। তো সেয়াই।